নমস্কাৰ, মই আজি অন্য এটা ভিডিঅ'ৰ দৰে মই DN দিবাংকৰ ব্লগে আপোনালোকক স্বাগতম জনাইছোঁ। মই মানে ইউটিউব চেনেলটোৰ নাম চেঞ্জ কৰিম, ভালুক চালুক কিবা এটা দিম আৰু এয়া দেখালোঁ। এয়া বৰ্তমান মানে চৰাইমাৰীৰ শিৱ পূজা এখন গেট, আৰু এয়া শিৱ পূজাৰ মানে বিশেষ আকৰ্ষণ এইবিলাক গায়ক আছে, কেইবাটাও আছে, ক'ৰবাত বেলেগ বেলেগ মুম্বাই দিল্লী চেলি আছে, আৰু এইবিলাক প্ৰবক্তা কিবা কিবি আছে। শিৱ পূজা এখন গেট চাব পাৰে আপোনালোকে। এইটো মন্দিৰ বহুত ধুনীয়া মন্দিৰ হয়। ভিতৰে আপুনি ব্লগটো চাই থাকক, ভিতৰলৈ লৈ গৈ আছোঁ। হৈছে চৰাইমাৰী শিৱ মন্দিৰ, কিমান ধুনীয়া চাওক। আজি সেৱা কৰিব আহিছোঁ শিৱ পূজা বুলি। এইটো মন্দিৰ বহুত ধুনীয়া হয়, ইয়াৰ পৰা এনেকৈ উঠি যাব পাৰি। এয়া ছাতি জ্বলি আছে বহুত, তাৰপিনে এই মঞ্চ। গৈ আছোঁ, ওপৰত আছে আমাৰ পূজাৰী। উঠি 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 আহি পালোঁ। এইটোৱে মন্দিৰ চাওক, বহুত ডাঙৰ শিৱলিংগ। এইটোৱে মন্দিৰ, আৰু এইটো হ'ল এইটো মন্দিৰৰ পৰা মানে এনেকুৱা দেখে তলত এইখন মঞ্চ। এই 7 দিন হ'ব ইয়াত শিৱ পূজা, আহি যাব চবে। এয়া চাওক, বৰ্তমান শিৱ মন্দিৰৰ পাছফালে এইগিলা বম, এইগিলা চলি গাজা গাজা খাই পাবজিৰ প্ৰ' প্লেয়াৰ, এইটো বম প্লেয়াৰ, সেইটো এটা বম প্লেয়াৰ। হাং চাং খাই এনেকৈ গেম খেলি আছে। চাবি আৰু ভাই, ভগৱানক লগ পাইছে না তোন কাপাই? ভগৱানক আহিব আহিব, ছুটিত গেছি বৰ্তমান, আহি আছে দিয়ক। সেয়া এইপিনে মন্দিৰটো এনেকৈ 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 আহি এইটো বম পূজাৰী, এইটো বম বিষাক্ত পূজাৰী। সেয়া চাওক, এইখিনি মানে কি আৰু ইয়াৰ পৰা মানে গোটেই ভিউটো পায়। ইয়াৰ পৰা মানে আগত সেইখন মঞ্চ আৰু এইবিলাক খটখটি খটক খটক খটককৈ যাব পাৰি। এই আৰু গোটেই মানে ভিউটো অভাৰ ভিউ। এয়া চৰাইমাৰী শিৱ পূজা আহিব, 7 দিনা কাৰ্যসূচী। লাষ্টৰ দিনা গায়ক আছে, ডেন্স কৰিব, নাচিব, কিবা কৰিব। এইটো হ'ল মন্দিৰ, ইয়াত ভগৱান আছে। এয়া চৰাইমাৰী শিৱ পূজা, সেইটো বম চেৰকি, আৰু আগত এইবিলাক ব্ৰেক ডেন্স চেক ডেন্স, আৰু পিনে আৰু কিবা কিবি আছে। আৰু আজি মানে নতুন না, আজি অনুষ্ঠান আৰম্ভ হোৱা নাই, অকণমান দেৰিকৈ হ'ব। এইবিলাক মন্দিৰৰ ওপৰৰ পৰা তোলাইছোঁ। মন্দিৰটো বহুত ওখ হয়। এয়াই আৰু এনেকুৱা এইকেইটা ছোৱালী হাঁহি আছে মিচিক মাচাককৈ। এনেকৈ আহিলে নহ'ব, পইচা দিব লাগিব। ভাই প্ৰটিন এক পাতি, প্ৰটিন প্ৰটিন। এয়া শিখৰ, আমি অসমীয়া ঘৰত প্ৰটিন বুলি কয়, এইবিলাক প্ৰটিন। এয়া বহুত দূৰৰ পৰা আহিছে ভাই, এই বহুত দূৰৰ পৰা আহিছে। এই চিকট টিকট কিবা কিবি হৈছে, থুল মূল আৰু অভাৰ কিবা হ'ব, চাদা চাদা চিকট টিকট উৎকা চুৎকা। এয়া এইবিলাক মানুহ বহুত আহিছে, এইবিলাক লগৰ, এইকেইটা লগৰ চবকেইটা চবে হাই হেল্ল' কেনেকৈ তো মাইকী নাকি চুলি কাটছি। এখন এখন দোকান এনেকৈ আহি এইগিলা দোকান ভাজা হাজাৰ, এইবিলাক চব দোকান। এইটো হ'ল মঞ্চ, এইখন মঞ্চ মানে এইটো হ'ল বম ডাঙৰ গাছ, আগৰ দিনৰ পুৰণি গাছ, বহুত ওখ হয়, চাব পাৰে। এনেকৈ আহি এইখন এখন দোকান, এইটো একদম ভক্ত আৰু পূজাৰী চুজাৰী, এইবিলাক কিবা কিবি ক'বাৰ কিবা চলি আছে। এইবিলাক এইখন লটাৰী খেলা, এইবিলাক খাৰু মণি কিবা কিবি। এইটো হ'ল ষ্ট্ৰেট লাইট জ্বলি আছে। এইবিলাক ছোৱালীৰ কাৰণে প্ৰেজেণ্ট চেজেণ্ট কিবা মূৰ্তি চূৰ্তি, এইবিলাক চব দোকান 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 দোকান, এইবিলাক গোটেই দোকান, এইবিলাক গোটেই দোকান 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 দোকান। এইটো হ'ল মিনা বাজাৰ, এইটো বম ডাঙৰ চেৰকি। এইগিলা এইটো হ'লে কিবা ট্ৰেইন চেইন আপি চলি উঠা, আপা কিবা কিবি। আজি প্ৰথম দিনা না। আৰু এইকেইটা হ'লে মন্দিৰৰ ভক্ত, এইটো ডাঙৰ পূজাৰী, সেইটো সৰু পূজাৰী, এইটো মিডিয়াম পূজাৰী, আৰু এইটো মই দীপাংকৰ। এই আৰু এইখিনি আৰু থেংক ইউ। এয়া ভকত গেলা, এইগিলা ভকত। এয়া শিৱ পূজা ভকত, এইটো এটা ভকত, এই মাজতো ভকত, এয়া ভকত। বিয়া চিয়া পাতা নাই দিছোঁ, সেইকাৰণে ভকত হ'ব পাৰিছে। ই বৈষ্ণৱ। সেয়া ভকত গেলা, এইগিলা হাই বুলি কওঁ একবাৰ। এই ভকত গেলা এইগিলাই বম ভক্ত আৰু পুৱাৰ পৰা লঘনে আছে।